কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ। মৎস্য কুৰ্ম নৰ সিংহ বামন পৰশু ৰাম হলি ৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোঁ প্ৰণাম ৰাম তজু পাৱে কৰোঁ প্ৰণাম কৃষ্ণ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষা শাস্ত্ৰত যিসমূহ ঘোষাক স্থান দিছে, প্ৰতিজোখা ঘোষাৰে এক সুকীয়া সুকীয়া তাৎপৰ্য আছে। প্ৰথম জোখা ঘোষাৰ দ্বাৰা মহাপুৰুষজনাই আমাক আমাৰ একমাত্ৰ ভজনীয় দেৱতা ভকত বৈশ্য কৃষ্ণহে বুলি দেখুৱাইছে। ইয়াৰ পিছত দ্বিতীয় জোখা ঘোষাৰ দ্বাৰা ভগৱন্তৰ নামে জীৱক সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ কৰিব পাৰে বুলি কৈছে। এইবাৰ তৃতীয় জোখা ঘোষাত মহাপুৰুষজনাই ভগৱন্তৰ অৱতাৰবাদ ধাৰণাক সাব্যস্ত কৰাৰ লগতে সকলো অৱতাৰৰ কাৰণ যে কৃষ্ণহে তাকে আমাৰ আগত দাঙি ধৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ প্ৰথম কীৰ্তনতেই সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ বুলি লিখি থৈ গৈছে। সেই নাৰায়ণেই যে দৈৱকীনন্দন কৃষ্ণ স্বয়ং ভগৱান, সেই কথা গুৰুজনাই ভাগৱত কীৰ্তন ভক্তি প্ৰদীপ আদি গ্ৰন্থত উল্লেখ কৰি থৈ গৈছে। ভাগৱতৰ দ্বিতীয় স্কন্ধত গুৰুজনাই কৃষ্ণ অৱতাৰৰ কথা লিখিছে এনেদৰে: কৃষ্ণৰ মায়ায়ে সবে হুয়া বিমোহিত, কৃষ্ণৰ গুণৰ অন্ত নপাৰে কহিত, কিন্তু সবে আপোনাৰ মতি অনুসাৰে, অৱতাৰ লীলা গাৱে কৃষ্ণ দেৱতাৰে। এতেকে প্ৰণাম মাত্ৰ কৃষ্ণক সদায়, কহোঁ কৃষ্ণ অৱতাৰ শুনা মহাৰায়। প্ৰকৃতিক কটাক্ষতে কৰে সচেতন, যাৰ লীলা তনু জলসায়ী নাৰায়ণ। তাংক বুলি পৰম পুৰুষ মুনিবৰ, আদ্য অৱতাৰ কৈলো বৈকুণ্ঠনাথৰ।
গতিকে গুৰুজনাই কীৰ্তনত উল্লেখ কৰা সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণেই হ'ল কৃষ্ণৰ অন্য ৰূপ অৰ্থাৎ মত্যান্তৰ। গোলোক বৈকুণ্ঠপতি কৃষ্ণ, জলসায়ী বিষ্ণু অৰ্থাৎ নাৰায়ণ আৰু দৈৱকীনন্দন কৃষ্ণ হ'ল একে তত্ত্ব। ভগৱন্তৰ অৱতাৰ নানা প্ৰকাৰৰ আছে যদিও এই অৱতাৰসমূহে এটা নিৰ্দিষ্ট সময়সূচী অনুসাৰে বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন ঠাইত দেখা দিয়ে। ব্ৰহ্ম সংহিতাৰ মতে শ্ৰীকৃষ্ণই হ'ল সকলো অৱতাৰৰে আদি ৰূপ আৰু সেই মূল কৃষ্ণৰ ৰূপতো তেওঁ অৱতাৰ গ্ৰহণ কৰে। বেদৰ মতেও ভগৱান যদিও এক আৰু অদ্বিতীয়, তথাপি তেওঁ নানাভাৱে অসংখ্য ৰূপত প্ৰকাশ পায়। আমাৰ আলোচ্য ঘোষাজোকাত উল্লেখ কৰা মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, শ্ৰীৰাম, হৰিৰাম, বুদ্ধ আৰু কল্কি কৃষ্ণৰ প্ৰধান অংশ কলা অৱতাৰ। কিন্তু দৈৱকীনন্দন কৃষ্ণ স্বয়ং ভগৱান, আনবোৰৰ দৰে অংশ বা কলা অৱতাৰ নহয়। তেওঁ নিজে পূৰ্ণভাৱে ধৰাধামত অৱতীৰ্ণ হোৱা বাবে পূৰ্ণ অৱতাৰ আখ্যা দিয়া হয়। আমি এতিয়া প্ৰধান অৱতাৰকেইটাৰ বিষয়ে সংক্ষেপে ক'বলৈ আগবাঢ়িছোঁ। প্ৰথমে কওঁ মৎস্যাৱতাৰৰ কথা। ব্ৰহ্মাই যেতিয়া প্ৰলয়ৰ সময়ত সমুদ্ৰত শয়ন কৰিছিল, তেতিয়া তেওঁৰ মুখৰ পৰা বেদসমূহ বাহিৰ হৈ প্ৰলয় জলত পৰাত দিতিৰ পুত্ৰ হয়গ্ৰীৱ দৈত্যই চুৰ কৰি লৈ গৈছিল। ইয়াকে দেখি ব্ৰহ্মাৰ মন বিষাদেৰে ভৰি পৰাত নাৰায়ণে মৎস্যৰূপ ধাৰণ কৰি দৈত্যক বধ কৰে আৰু বেদ উদ্ধাৰ কৰি পুনৰ ব্ৰহ্মাক অৰ্পণ কৰে। ভাগৱতৰ অষ্টম স্কন্ধত মৎস্য অৱতাৰ কথনত এনেদৰে পোৱা যায়। প্ৰলয় সমুদ্ৰ জলে শয়ন কৰিলা বিধি, পৰিহৰি শক্তিগণ যত, পাছে মুখ হন্তে তান, সমস্তে নিগমগণ, পৰিলন্ত প্ৰলয় জলত। হেন দেখি মহাবল হয়গ্ৰীৱ নামে খল, দিতি সুত পৰম দুৰ্জন। ব্ৰহ্মাৰ সমীপ হন্তে মহাবেগে অকস্মাতে, চুৰি কৰি নিল বেদগণ। যিটো দেৱ নাৰায়ণ ব্ৰহ্মাৰ বিষাদ মন, দেখি মৎস্য ৰূপ ধৰিলন্ত। বধি যুদ্ধে দৈত্যেন্দ্ৰক আনি বেদ সমস্তক, বিধাতাক পুনু দেহিলন্ত। সেইদৰে ভগৱন্তই পৰম বৈষ্ণৱ সত্যৱত ৰজাৰ আগত মায়া বিস্তাৰ কৰি বৃহৎ মাছৰ আকৃতি ধাৰণ কৰি সমুদ্ৰৰ প্ৰলয় জলত তেওঁৰ সৈতে বিহাৰ কৰা দেখুৱাই মহাতত্ত্ব জ্ঞান প্ৰদান কৰিছিল। মৎস্যৰূপী ভগৱন্তই সত্যৱত ৰজাক দেখুওৱা
এই মায়াৰ কাহিনী শ্ৰৱণ কীৰ্তন কৰি ভকতসকলৰ পাপ ক্ষয় হয় আৰু সংসাৰৰ পৰা উদ্ধাৰ পায়। ভগৱন্তৰ অন্য এটা মুখ্য অৱতাৰ হ'ল কুৰ্ম অৱতাৰ। দেৱতা আৰু দৈত্যসকলে লগ লাগি যেতিয়া মন্দৰ পৰ্বতৰ দ্বাৰা সমুদ্ৰ মন্থন কৰিছিল, তেতিয়া মন্দৰ পৰ্বতটো পানীত ডুবি যোৱাত ঈশ্বৰ কৃষ্ণই কুৰ্ম অৱতাৰ ধৰি পিঠি পাতি পৰ্বতটো দাঙি ধৰি সমুদ্ৰ মন্থন সফল হোৱাত সহায় কৰিছিল। আদি দৈত্য হিৰণ্যকশিপুৰৰ অত্যাচাৰৰ পৰা জনগণক তাৰণ কৰিবলৈ প্ৰভু নাৰায়ণে ব্ৰহ্মাই হিৰণ্যকশিপুৰক প্ৰদান কৰা বৰ হেয় নকৰি নৰসিংহ অৱতাৰ ধাৰণ কৰি দৈত্যক বধ কৰিছিল। এই অৱতাৰত নাৰায়ণে তেওঁৰ পৰম ভকত প্ৰহ্লাদৰ বাক্য ৰক্ষা কৰিবলৈকে স্তম্ভৰ পৰাই প্ৰকট হৈছিল। আনবিলাক অৱতাৰৰ দৰে বামন অৱতাৰো ভগৱন্তৰ এক মুখ্য অৱতাৰ। দৈত্যৰাজ বলিয়ে যেতিয়া দেৱতাক যুদ্ধত পৰাস্ত কৰি স্বৰ্গৰাজ্য অধিকাৰ কৰিছিল, তেতিয়া দেৱ মাতা অদিতিয়ে দেৱতাসকলক পুনৰ স্বৰ্গৰাজ্যত প্ৰতিষ্ঠা কৰিবলৈ প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনাইছিল। তেওঁৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ নাৰায়ণে বামন ৰূপে অৱতাৰ ধাৰণ কৰি বলিক ছলনা কৰি স্বৰ্গৰাজ্য দেৱতাসকলক ঘূৰাই দিছিল। সৃষ্টিৰ নিয়ম সুকলমে পালন কৰিবলৈ যদিও নাৰায়ণে বলিৰ পৰা উদ্ধাৰ কৰি ইন্দ্ৰক স্বৰ্গৰাজ্য ঘূৰাই দিছিল, তথাপি তেওঁৰ পৰম ভক্ত বলিক স্বৰ্গতকৈও উত্তম সুতলপুৰীও প্ৰদান কৰিছিল। পৃথিৱীত যেতিয়া ক্ষত্ৰিয়সকলৰ দপদপনি অতিমাত্ৰাত বৃদ্ধি হৈছিল, তেতিয়া বসুমতীয়ে ভগৱন্তক সেই ভাৰ লাঘৱ কৰিবলৈ কাতৰ প্ৰাৰ্থনা কৰাত ঈশ্বৰ কৃষ্ণই পৰশুৰাম ৰূপে অৱতাৰ ধাৰণ কৰি 21 বাৰ পৃথিৱী প্ৰদক্ষিণ কৰি কুঠাৰেৰে ক্ষত্ৰিয়সকলক নিধন কৰিছিল আৰু বসুমতীক শান্তি প্ৰদান কৰিছিল। নাৰায়ণে হলিৰাম ৰূপে অৱতাৰ ধাৰণ কৰি দ্বিবিধ বানৰকে আদি কৰি বহু অসুৰক বধ কৰি ভূমিভাৰ লাঘৱ কৰিছিল। বৰাহ অৱতাৰত নাৰায়ণে দৈত্য হিৰণ্যাক্ষক বধ কৰে আৰু সমুদ্ৰ গৰ্ভৰ পৰা বসুমতীক উদ্ধাৰ কৰিছিল। শ্ৰীৰাম ৰূপে অৱতৰি নাৰায়ণে ৰাৱণ, কুম্ভকৰ্ণকে ধৰি বহু ৰাক্ষসক বধ কৰি ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰি থৈ গৈছে। বেদৰ গুপুতবিত্ত নাৰায়ণক নাজানি কেৱল আগম মাৰ্গকে প্ৰাধান্য দি প্ৰাণী হিংসাত জগত কলুষিত হোৱা দেখি কৰুণাময় ভগৱানে অহিংসা পৰম ধৰ্ম বাণী প্ৰচাৰ কৰিবলৈ বুদ্ধ অৱতাৰ ধাৰণ কৰিছিল। কলিৰ শেষত বিধৰ্মীসকলৰ অত্যাচাৰত জৰ্জৰিত সন্তসকলৰ উদ্ধাৰৰ নিমিত্তে প্ৰভু ভগৱন্তই কল্কি অৱতাৰ ধাৰণ কৰি সত্য প্ৰৱৰ্তন কৰিব। এইদৰে যুগে যুগে ভগৱন্তই অৱতাৰ ধাৰণ কৰি আহিছে। এতিয়া প্ৰশ্ন হ'ল, ভগৱন্তই এইদৰে অৱতাৰ লোৱাৰ কাৰণ কি? গীতাৰ ৪ৰ্থ অধ্যায়ৰ ৭ম শ্লোকত ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত কৈছে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত
অভ্যুত্থানম ধৰ্মস্য তদাত্মানং সৃজাম্যহম। অৰ্থাৎ, হে ভৰত সন্ততি, য'তে যেতিয়াই ধৰ্মৰ অৱনতি ঘটে আৰু অধৰ্মৰ প্ৰাধান্য বাঢ়ি যায়, তেতিয়াই মই অৱতাৰ হৈ নিজকে প্ৰকাশ কৰোঁ। এইবাৰ গীতাৰ ৮ম শ্লোকত ভগৱন্তই পুনৰ কৈছে, পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ, সাধুসকলৰ উদ্ধাৰৰ বাবে, দুষ্ট দুৰ্জনৰ বিনাশৰ বাবে আৰু ধৰ্মৰ নীতিসমূহৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে মই প্ৰতিটো যুগতে আহি দেখা দিওঁ। গতিকে দেখা গ'ল, সাধু সন্তৰ ৰক্ষণ, দুষ্ট দুৰ্জনৰ বিনাশ আৰু ধৰ্ম সংস্থাপন, এই তিনি মুখ্য উদ্দেশ্য সাধনৰ বাবে প্ৰভু ভগৱন্তই যুগে যুগে ধৰাধামত অৱতীৰ্ণ হয়। অংশ বা কলা অৱতাৰত এটা বা দুটাহে উদ্দেশ্য সাধিত হয়। কোনো অৱতাৰত কেৱল দুষ্টৰ বিনাশ, সন্তৰ ৰক্ষা, কোনোটোত কেৱল ধৰ্ম সংস্থাপন ইত্যাদি। কিন্তু দৈৱকীনন্দন কৃষ্ণ হিচাপে তেওঁ পূৰ্ণভাৱে অৱতীৰ্ণ হ'ল, য'ত এই তিনিওটা মুখ্য উদ্দেশ্য সাধিত হৈছে। শিশু অৱস্থাতে পুতনা বধ, চক্ৰবাদ দৈত্য বধ, শকট ভঞ্জন, বালক অৱস্থাত বকাসুৰ, অঘাসুৰ, ধেনুকাসুৰ আদি অসুৰক বধ, কালীয় দমন, গোবৰ্ধন ধাৰণ, বনাগ্নি পান আদি কৰিছিল। পাছলৈ শংখচূড়, কেশী, কুবলয়, চাণূৰ, কংস, শিশুপাল, শাল্ব আদিক বধ কৰিছিল। যুধিষ্ঠিৰক ৰাজচক্ৰৱৰ্তী পদত অধিষ্ঠিত কৰি দুষ্টক দমন আৰু সন্তক পালন উদ্দেশ্য সাধন কৰিছে। সেইদৰে কুৰুক্ষেত্ৰত অৰ্জুনক কোৱাৰ চলেৰে জগতবাসীৰ মাজত গীতাৰ যি পৰম জ্ঞান প্ৰচাৰ কৰিলে, যুগ যুগ ধৰি বিশ্বৰ মানৱক সি পথ প্ৰদৰ্শন কৰি থাকিব। বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱক কোৱাৰ মাধ্যমেৰে জগতবাসীক যি অমৃতময় ভাগৱত ধৰ্মৰ সন্ধান দিলে, পাপী স্ত্ৰী, শূদ্ৰ, চণ্ডাল পৰ্যন্ত সকলোৰে প্ৰাণত আশাৰ সঞ্চাৰ কৰি প্ৰেম ভকতিৰ দ্বাৰা এই পৃথিৱীতে বৈকুণ্ঠৰ সুখ লাভৰ সুযোগ দিলে। ইয়াৰ দ্বাৰা ভগৱন্ত ধৰাধামত অৱতীৰ্ণ হোৱাৰ তৃতীয় তথা মুখ্যতম উদ্দেশ্য ধৰ্ম সংস্থাপন পুনৰ প্ৰতিষ্ঠিত হ'ল। ভাগৱতে কৈছে, তুমি কহি আছা যিটো পৰম ভকতি পথ, যিটো কৰে জগত নিস্তাৰ, যেহি যেহি কালে তাক পাষণ্ডৰ বাদে ঢাকে, সেহি কালে হোৱা অৱতাৰ। ভাগৱত শাস্ত্ৰ আগৰ পৰা গুৰিলৈকে আনন্দময় ব্ৰহ্মৰ আনন্দময় লীলাবাদ। এই ভাগৱত শাস্ত্ৰই কৈছে, জীৱবোৰক অনুগ্ৰহ কৰিবৰ কাৰণেই ভগৱন্তই মনুষ্য শৰীৰ ধাৰণ কৰি মনুষ্যৰ দৰে
ক্ৰিয়া কৰে। সেইবোৰ লীলা শ্ৰৱণ কৰি লোকসকল ভগৱত পৰায়ণ হয় আৰু গতি লাভ কৰে। পৰম ব্ৰহ্ম কৃষ্ণই দৈৱকীৰ পুত্ৰৰূপে মৰ্ত্যত অৱতাৰ ধাৰণ কৰি কলিৰ লোকসকলৰ শ্ৰৱণ কীৰ্তনৰ বাবে বিপুল যশ ৰাশি প্ৰচাৰ কৰি থৈ গ'ল আৰু এই পৰম পুৰুষ কৃষ্ণকে মহাপুৰুষ মাধৱদেৱে ঘোষাজোকাৰ দ্বাৰাই প্ৰণাম জনাইছে। হে বাপ বান্ধৱ আৰু আই সমস্ত, আমি মূৰ্খমতীয়ে হৃদিস্থিত ভগৱন্তৰ কৃপাত বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি যি ক্ষুদ্ৰ জ্ঞান আহৰণ কৰিছোঁ তাকে আপোনাসৱৰ আগত ব্যক্ত কৰিলোঁ। ইয়াত আমাৰ অনেকখিনি ভুল ত্ৰুটি হ'ব পাৰে। নিজ গুণে নিজে তুষ্ট হৈ আমাৰ শত কোটি অপৰাধ মাৰ্জনা কৰিব বুলি আপোনাসৱৰ দাসৰো দাসে সেৱা ধৰিলোঁ। কৃষ্ণ।